কবিতাৰ শিৰোনাম সাহগছৰ বেদনা, কবি স্নিগ্ধাৰাণী গগৈ, প্ৰকাশিত কাব্য সংকলন ধূলিয়ৰী সুৰ। তুমি ঠিকেই কৈছা, সঁচাই মোৰ ফুল নাই, ফল নাই, ছাঁ নাই। ক্লান্ত বাটৰুৱা মই কোনোদিনেই দিব পৰা নাই শীতল আশ্ৰয়। চৰাইৰ চুবুৰি নাই মোৰ ডালত বহি নিবিনাই কুলি কেতেকী। ঠাল ঠেঙুলিত নাসাজে কোনো চৰাই বাহ, তলতো নাথাকে ৰাতি বিহুৰ গা মন জোৰাই যোৱা হৃদয় সংলাপ। মোৰ একোৱেই নাই, সেই হেতুকেই মই অনুভৱো কৰি পোৱা নাই কিদৰে গুচি যায় সূৰ্য ৰাতি অহাৰ বাটে। পাওনা হৈ মই কিদৰে মেলিম কোৱা স্বৰ্গলৈ হাত। মোৰ পাতেও বোৱাব নোৱাৰে বসন্তৰ বা, প্ৰচণ্ড ধুমুহাটো উভালি নপৰে মোৰ শিপা। সেউজীয়াৰ বিশালতাৰে মোৰো আছে অব্যক্ত বেদনা। ঘৰ্মাক্ত গাভৰুৰ ঘামৰ পৰশত, মাদলৰ মাত ঝুমুৰৰ চেৱত, উৰে ৰাতি সাৰে থাকে মাতাল কলীয়া ককাই। আনৰ সুখৰ বাবেই জনম আমাৰ, লাৱনী কুঁহিপাতবোৰ উৰি যায় কলঘৰৰ ধোঁৱা হৈ। মই পৃথিৱীক জীৱন দিছো, জীয়াই ৰাখিবলৈ মৰণ পণ কৰিছো। চাই আছো ৰাধাচূড়া কৃষ্ণচূড়া শিৰীষবোৰলৈ চিৰদিন চিৰকাল। ধন্যবাদ।